হে গাইজ কি খবৰ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে স্বাগতম জনাইছোঁ আই লাভ ৰাইড এণ্ড ব্লগছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ চিমেণ্ট চাপৰি চেৰেং পথাৰলৈ। হ'ব গৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশন। তো বলক তালৈ গৈ থাকোঁ। ট্ৰেইনৰ পৰা নামি আহি আৰু এইফালে এতিয়া হোটেল এখনতে অলপ ৰৈ দিছোঁ, কিবা এটা খাই লওঁ। কিবা এটা মানে পুৰি আছে বুলি কৈছে, পুৰি খাই লওঁ, তাৰপাছত লগ পাই আছোঁ আৰু ধুনীয়াকৈ খোৱা বোৱা হৈ গ'ল। এতিয়া বলক তাত গৈ লগ পাই আছোঁ আৰু। তো গাইছ আমি ফাইনেলি আহি পাই গ'লোহি। এইফালে চাওক চিমেণ্ট চাপৰি চেৰেং পথাৰ আৰু ধুনীয়াকৈ ইয়াত ঘৰ চৰবোৰ বনাই থোৱা আছে। আমি ধুনীয়াকৈ মেইন গেটেদি সোমামগৈ এতিয়া। অলপ আগত যাব লাগিব মেইন গেটখনৰ কাৰণে। তাক গেটখনেদি সোমাই আপোনালোকক দেখুৱাই আছোঁ ভিতৰত গৈ। আৰু এইফালে চাওক পাই গ'লোহি আৰু এইবোৰ ঘৰ চৰবোৰ ধুনীয়াকৈ বনাই থোৱা আছে। দেখিছে চাগে আপোনালোকে বহুত দূৰলৈকে ঘৰ বনাই থোৱা আছে। আৰু এতিয়া ভিতৰত সোমাম বলক। গেটখন বনাই আছে, গেটখন বনাই কমপ্লিট হোৱা নাই। আমি আগেদিয়ে যাব পাৰিলোহেঁতেন, কিন্তু আমি এইফালেদি আহিলোঁ। গেটখন কিমান কি কাম হৈছে বুলি চাই যাওঁ বুলি আমি এইফালে গুচি আহিলোঁ। এতিয়া এইফালেদি ভিতৰলৈ সোমাই যাম আৰু গেটখনেদি। গেট বনাই হোৱা নাই বাৰু। আৰু এতিয়া গেটখনৰ পৰা ভিতৰত ধুনীয়াকৈ সোমাই আহি গ'লোঁ। আৰু এইফালে কিবা কিবি বনাই আছে ধুনীয়াকৈ। তো বলক দেখাই গৈ থাকোঁ আৰু এইফালে কিবা কিবি নাম প্ৰসংগ চলি আছে। আৰু ইয়াত ধুনীয়াকৈ সৰুকৈ ঘৰ বনাই থোৱা আছে। ই পূৰা সোমাই দিলে, একবাৰ সোমাই দেখাই দিছোঁ চক ঘৰটোৰ ভিতৰত। আৰু এইটোৱে ঘৰটোৰ ভিতৰত ঠাণ্ডা পূৰা, আৰু বাহিৰৰ ৰ'দ দি আছে। এইফালে খেৰ চাই এতিয়া গৈ বাহিৰত দেখাওঁ বলক। আৰু সেইফালেও সৰু সৰু ঘৰ বনাই দিছে। আৰু এইফালে এইটো মেইন মণ্ডপটো চাগে। আৰু এইফালে এতিয়া ভিতৰত সোমাই আহি গ'লোঁ। ধুনীয়াকৈ এইফালে ধান দি দিছে। ককা এইটো মেইন মণ্ডপটো হয়নে? কিমান দিনৰ পৰা আছে আপুনি এতিয়া? অঁ আৰম্ভ পৰা আছে ন? মূল মণ্ডপ ভাগ হয় আৰু একেবাৰে ডাঙৰকৈ বনাইছে। আৰু ধুনীয়াকৈ ধানৰ ঠোক এটা এটা এনেকৈ ওলমাই দি দিছে। ভাল লাগি আছে দেখিবলৈ। আৰু কাম চলি আছে ধুনীয়াকৈ সেইফালে। আৰু এইটো ষ্টেজ বনাই আছে, কাম চলি আছে পূৰা ষ্টেজৰ। ধুনীয়াকৈ বাঁহেদি বনাই দিছে, বেৰো বাঁহেদি দি দিছে, ডাঙৰ ডাঙৰ বাঁহেদি বেৰ দি দিছে। চাওক কিমান ধুনীয়া লাগিছে ষ্টেজটো। আৰু পাছফালৰ পৰা ষ্টেজটো দেখাই আছোঁ আপোনালোকক চাওক। আৰু এয়া গোটা বাঁহ বুলি ভাবিছিলোঁ সিফালৰ পৰা, কিন্তু গোটা বাঁহ নহয়। এইফালে চাওক বাঁহটো ফালি ফালিহে দিছে। সিফালৰ পৰা গোটা বাঁহ গতে লাগে, কিন্তু গোটা বাঁহ নহয়। এই চাইডৰ পাছফালৰ পৰা চালে ধৰিব পাৰি বাঁহটো ফালি দিছে যিহেতু। আৰু মেইন মণ্ডপটো আৰু মেইন ষ্টেজটো দেখুওৱা হৈ গ'ল। আৰু বাকী কি দেখাব পাৰোঁ বলক দেখাওঁগৈ। আপুনি দেখাব পাৰোঁ দেখাব বলক। আগলৈ গৈ আছোঁ এতিয়া। সেইফালে ঘৰ বনাই থোৱা আছে দীঘল দীঘলকৈ। আৰু এইফালেও কিবা কিবি বনাই থোৱা আছে। তো সেই ঘৰকেইটালৈ যাওঁ বুলি ভাবিছোঁ, তালৈ গৈ ল'ম অলপ। আৰু আগত শিবিৰখিনি আছে, তো বলক আগত শিবিৰখিনি দেখাওঁগৈ। আৰু এইফালে পূৰা স্কুলৰ ল'ৰা ছোৱালী আহি গৈছে চাবলৈ। তো গাইছ আমি আহি এইফালে এইটো ফাৰ্ষ্ট শিবিৰ দেখিলোঁ। এইটো হৈছে আমাৰ তাই মানে লিখা আছে ধেমাজি জিলা কেঁচুখনা আৰু বৰদলনি। এইটো কমপ্লিট হোৱা নাই, বনাই আছে ইয়াত ধুনীয়াকৈ। আৰু ইফালে কি কি শিবিৰ আছে দেখাই যাওঁ বলক। এইটো হৈছে আমাৰ তাৰ পৰা অহা মানুহখিনিৰ বাবে, কিন্তু এইটো বনাই হোৱাই নাই ভালদৰে। এটা এটাকৈ বনাই আহি আছে, এইটো হোৱা নাই। এইটো কিহৰ ধেমাজি আঞ্চলিক শাখা লিখা আছে ইয়াত। আৰু এইবোৰ প্ৰায় কমপ্লিট হৈছেগৈ আৰু। আৰু এইফালে এতিয়া ভিতৰলৈ সোমাই যাওঁ। ইয়াত একো লিখা নাই। আৰু যিহেতু নৰাই চাই দিছে সেইবাবে বহুত ঠাণ্ডা হয় ইয়াত। বাহিৰত ৰ'দ দি আছে যিহেতু, ইয়াত কিন্তু বহুত ঠাণ্ডা। এইফালে পূৰা নৰা পাৰি দিছে। আৰু এতিয়া বাহিৰলৈ নাযাওঁ, এইফালে পোনে পোনে ডাইৰেক্ট বেলেগ শিবিৰত সোমাই দিম আৰু। আৰু কিছুমান শিবিৰ বনাই হৈ গৈছে, আৰু কিছুমান শিবিৰ বনাই হোৱা নাই, কাম লাগি আছে সেইবাবে। তো হৈ যাবগৈ আৰু সেইদিনাখনিলে। আৰু বহুত শিবিৰ গোটেইকেইখন জিলাৰ বাবে শিবিৰ বনাব লাগে, যিহেতু বহুত তলৈকে আছে শিবিৰ। আৰু বেলেগ বেলেগ প্ৰগ্ৰেমৰ বাবে বেলেগ বেলেগ ষ্টেজ বনাই আছে। ইয়াতো এটা ষ্টেজ বনাই আছে। আৰু শিবিৰখিনিৰ কাৰণতে ইয়াতে এটা ষ্টেজ বনাই আছে। খুৰা এজনক সুধিছিলোঁ, এইফালে বোলে এইটো নাটঘৰ বুলি কৈছে, ভাওনা কিবা কিবি চলিব ইয়াত। তাৰপৰা এইটো কাষত এইটো ভোজনালয় হয়, ত'ত গৈ দেখাই আছোঁ বলক। ভোজনালয়টো পালোহি। আৰু এইটো ভিতৰত গৈ দেখাই আছোঁ বলক। প্ৰায় কাম হৈ গৈছে।
আৰু এইটোৱে ভোজনালয়টো য'ত আমি ৰৈ আছোঁ। প্ৰায় 10,000 মানুহে একেলগে খাব পাৰিব। তো আপোনালোকে আহি পিনি ইয়াতে ভাত খাব পাৰিব। ইয়াতে ধুনীয়াকৈ বহিবৰ বাবে ইয়াত ধুনীয়াকৈ বাঁহ দি দিছে আৰু ইয়াত খাবৰ কাৰণে ধুনীয়াকৈ কাঠ দি দিছে আৰু ইয়াত বহি ল'লোঁ। এই ভাত দিয়কহি, এনেকৈ কৰি আপোনালোকে ভাত খাব পাৰিব। ভাত মানে কি যি দিয়ে খাব পাৰিব আৰু আপোনালোকে ইয়াত বহি লৈ। তো আহিব, খৰি জমা কৰি ৰাখি দিছে। বলক খৰিখিনি দেখাওঁ একপাক। ইমান খৰি মই চাগে ফাৰ্ষ্ট দেখিছোঁ জীৱনত। আৰু ইয়াতে বনোৱা হ'ব চাগে। আৰু ইয়াত চৌকা খান্দি থৈছে গতে লাগিছে এইবোৰ। এনেকৈ চৌকাই খান্দি থৈছে চাগে। আৰু এইফালে পানীৰ কাৰণে এইফালে পাইপ দি থোৱা আছে। আৰু এইখিনি খৰি, এইখিনিয়ে নহয় আৰু ঢেৰ আছে। সৌ তাত আছে, ইয়াত আছে খৰি, হাই চৌ তাতে আছে। আৰু ইয়াত বোলে 300ৰ ওপৰত চৌকা খন্দা হৈছে। চব ইয়াৰ পৰা সৌ তালৈকে এনেকৈ চৌকা খান্দি দিয়া হৈছে, এই দাদাজনে ক'লে। আৰু এইটো ভলণ্টিয়াৰবিলাক থাকিবৰ বাবে শিবিৰ ষ্টাইলত বনাই থকা হৈছে, ডাঙৰকৈ বনাইছে। বোলে সেইখন ভলণ্টিয়াৰ থাকিবৰ বাবে যোনটো ঘৰ বনোৱা হৈছিলে, সেই ঘৰটোৰ বাবে এখন গেট বনাই আছে ডাঙৰকৈ। তো এইফালেদি মেইন গেটখন ভলণ্টিয়াৰ ঘৰটোৰ বাবে যাবলৈ। তো এইফালেদি যাব পাৰিব। আৰু এতিয়া আমি সিপাৰৰ পৰা এইপাৰলৈ যাওঁ। এইপাৰত কি আছে চংগে, মানে ডাঙৰকৈ ঘৰ বনাই থোৱা আছে যিহেতু। এইফালে বাঁহৰ দলং দুখন বনাই থোৱা আছে, দলঙেদি সিপাৰলৈ যাওঁ। সিপাৰত কি আছে চাওঁগৈ। তো গাইছ, আৰু আমি আহি এইফালে ঘৰ এটাৰ ওপৰত উঠি দিলোঁ। ঘৰ এটাৰ ওপৰত মানে অলপ গৈ চাংঘৰ ষ্টাইলত ঘৰ এটা বনাই থোৱা আছে। এইফালে ইয়াত মেলা পাতিবৰ বাবে, মেলাৰ বাবে ঘৰ চৰ ধুনীয়াকৈ বনাই থকা হৈছে। প্ৰায় হৈছেগৈ আৰু ঘৰ বনাই। আমি এতিয়া ঘৰটোৰ ওপৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক। মেলাৰ বাবে এইবোৰ ঘৰ বনাই থকা আছে, মেলাৰ বাবে চাৰিওকাষে দেখাই দিছোঁ একপাক। তো গাইছ, আৰু ইয়াত ধুনীয়াকৈ নামঘৰ এভাগ বনাই পিনি নাম প্ৰসংগ চলি আছে। আৰু এইখন গেটখন ইয়াত ধুনীয়াকৈ লিখা আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ 92 সংখ্যক বাৰ্ষিক অধিৱেশন জুলাই 2023, স্থান পৰমানন্দ আটা ক্ষেত্ৰ, চেৰেং চিমেণ্ট চাপৰি। আৰু লিখা আছে তাৰিখ 26, 27 আৰু 28 মাঘ আৰু 574 শংকৰাব্দ আৰু 10, 11 আৰু 12 ফেব্ৰুৱাৰী 2023, শুকুৰবাৰ, শনিবাৰ, দেওবাৰ। আহিব আপোনালোকে। তাৰিখখিনি নিশ্চয় গম পালে, ধুনীয়াকৈ আপোনালোক আহিব। তো এতিয়া আমি আৰু কিবাকিবি দেখাওঁ সিফালে, বলক। আৰু এৰিয়াটো এটা বহুত ডাঙৰ। তো গাইছ, আৰু এইফালে এইটো পতাকা উত্তোলনৰ বাবে এইটো বেদী বনাই দিয়া হৈছে। ইয়াত ধুনীয়াকৈ লিখা আছে। এইখন অলপ বেয়া হৈ আছে বাৰু, ধৰি মই ভালকৈ হেৰি কৰি দেখিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ 92 সংখ্যক বাৰ্ষিক অধিৱেশন 2023, পতাকা বেদী, উত্তোলনস্থলী আৰু স্থান পৰমানন্দ আটা সমন্বয় ক্ষেত্ৰ আৰু নিৰ্মাণ শুভাৰম্ভ টাং 18/12/2022। ইয়াত পতাকা উত্তোলন কৰিব। আৰু তো গাইছ, আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যিখিনি দেখাব পাৰিলোঁ দেখালোঁ। সকলো আহিব ইয়ালৈ। তাৰিখ 10, 11, 12 ফেব্ৰুৱাৰী। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন জেগাৰ লগত। আজিলৈ বাই।